তো সেই গাইছ এতিয়া মই গৈছোঁ হেলেমলে মানে জল্দি গৈ ফাদাৰক দোকানত থৈ আহোঁগৈ তাৰপাছত যাব লাগিব মই এয়াৰপৰ্ট আমাৰ লগৰ ৰাজীৱ ভাই মানে আজি যাব কলিকতালৈ আৰু অহাকালি যাব সি বেংকক এতিয়া আহি মই দোকান পালোহি আৰু ফাদাৰক দোকানত নমাই এতিয়া মই গৈ আছোঁ ৰাজীৱ ভাইৰ ওচৰলৈ আজি আকৌ সূৰ্যদেৱতাই খাওঁকৈ মূৰ্তি ধৰিছে এতিয়া ইমান গৰম দিছে নহয় বাপৰে ৰাজীৱ ভাই মানে ফ্লাইট আছে 2টা বজাৰ পৰা তাক এতিয়া সোনকালে গৈ পেলাই এয়াৰপৰ্টত থৈ আহোঁগৈ ৰ'ব ৰাজীৱ ভাইক আকৌ এয়াৰপৰ্টত থ'বলৈ আৰু সি বেংকক যোৱাৰ কথাহে মই কৈ আছোঁ সি কিয় বেংকক গৈ আছে আপোনালোকৰ মেইন কাৰণটো কোৱাই নাই নহয় ৰাজীৱ ভাই মানে বেংককৰ কম্বোডিয়াত চাকৰিৰ কাৰণে সুবিধা পাইছে আৰু সি ভাই আজি সেইকাৰণে ঘৰৰ পৰা ওলাই মেলি গৈ আছে ৰাজীৱ ভাই তোলে থাকিল নতুন যাত্ৰাৰ বহুত শুভেচ্ছা চ' সুন্দৰকৈ কাম কৰি আগবাঢ়ি যা চ' গাইছ এতিয়া আমি জল্দি গোটেইখিনি গৈ পেলাই ৰাজীৱ ভাইক আমি এয়াৰপৰ্টত থৈ আহোঁগৈ এইফালে আছে আমাৰ লগত ৰাজীৱ ভাই ভাইটি অৰুণাচলৰ এয়াৰপৰ্টটো বাৰু আমাৰ তাৰ পৰা বহুত বেছি দূৰ নহয় চ' সেইকাৰণে আমি সোনকালে পাই যাম আমি একদম সুন্দৰ টাইমত আহি এয়াৰপৰ্ট পাই গ'লোহি গাইছ আৰু এতিয়া জল্দি ভাইক গৈ পেলাই এণ্ট্ৰি কৰাই দিওঁ আৰু আমি ইয়াৰ পৰা যাব পাৰিম মন আছে আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগ পাইছোঁ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই